যোৱা বৃহস্পতিবাৰে টংলাৰ সমীপৱৰ্তী গেৰুৱা গাঁৱত ইউপিপিএলৰ নিৰ্বাচনী সভা। দুৰ্নীতিগ্ৰস্ত বিপিএফক উৎখাত কৰাই ইউপিপিএলৰ লক্ষ্য। প্ৰমোদ বড়ো। এইখন গণতন্ত্ৰৰ দেশ। ইয়াত চৰকাৰৰ চৰকাৰ নহয়, ইয়াত ৰাইজৰহে চৰকাৰ। কোনে কি কাম কৰিছে ৰাইজে দেখি আহিছে আৰু ৰাইজে সেইটো দেখি শুনি দুনাই ভুল নকৰে। এতিয়া সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সকলো ৰাইজে সমান সুবিধা পাব লাগে। জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰক্ষা হ'ব লাগে। এই কথা ব্যক্ত কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে। সমাগত বিটিচি নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে ইউপিপিএল দলে। বিটিচিৰ পৰা দুৰ্নীতিগ্ৰস্ত বিপিএফক চিৰদিনৰ বাবে বিদায় দিবৰ বাবে কঁকালত টঙালি বান্ধি উঠি পৰি লাগিছে। এই উদ্দেশ্যে আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় ওদালগুৰি জিলাৰ কলাইগাঁৱৰ গেৰুৱা গাঁৱত। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks. আগন্তুক বিটিআৰ নিৰ্বাচনীৰ বাবে 16 নং নিচিমা ইউপিপিএল দলৰ নিৰ্বাচনী সভা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউপিপিএলৰ উপসভাপতি মইনুল হক আৰু ইউপিপিএল দলীয় কৰ্মীসকল। যোৱা বৃহস্পতিবাৰ 15 অক্টোবৰ 2020 তাৰিখে আগন্তুক বিটিচি নিৰ্বাচনীৰ বাবে 16 নং নিচিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ নিৰ্বাচনী সভাত উপস্থিত থাকে 16 নং নিচিমাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ বৰ্ম আৰু অসম পাৰ্চনেল ল বৰ্ডৰ সভাপতি মুফতি মকিবুৰ ৰহমানৰ লগতে ইউপিপিএলৰ সাধাৰণ সম্পাদক মায়তী ব্ৰহ্ম, ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰী, নজৰুল ইছলাম আৰু উপস্থিত থাকে স্থানীয় মুৰব্বীও। যুৱ সমাজ নিচিমা ব্লক কমিটি ইউপিপিএলৰ উদ্যোগত আৰু নাঙলভাঙা প্ৰাইমাৰী ইউপিপিএলৰ সহযোগত নাঙলভাঙাত অনুষ্ঠিত দলীয় নিৰ্বাচনী সভা। নাঙলভাঙা অঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা বিপিএফ, জিএছপি, কংগ্ৰেছ, এআইইউডিএফ দলৰ পৰা 2 শতাধিক পুৰুষ মহিলা ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। দলীয় মজিয়ালৈ প্ৰতিজনকেই উষ্ম আদৰণি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 বডোলেণ্ড। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.